এভৰিথিং ইজ আণ্ডাৰ কণ্ট্ৰল। আমি ভালকে পুৰা ডমিনেট কৰি আছোঁ। এতিয়া আমাৰ লগত RAF আহিছে, CRPF আছে, আৰ্মি আছে, আৰু আমাৰ আসাম পুলিচৰ সব বৰিষ্ঠ অধিকাৰীক লৈ DGP ছাৰৰ ইয়াতে কেম্প কৰি আছে, IGL চাবে ইয়াতে আছে। চবে আমি মিলি পুৰা গোটেই ৰাতিও এৰিয়া ডমিনেট হৈছে। এতিয়াও আমাৰ গোটেই এৰিয়াত মানুহ আছে। মানুহ কনফিডেন্স বিল্ডিঙৰ কাৰণে আমাৰ কাম চলি আছে। বিকজ উৰা বাতৰি যি হয়, মানুহবিলাকক মই এটা ৰিকুৱেষ্ট কৰোঁ যে উৰা বাতৰিত গুৰুত্ব দিব নালাগে। যি সঁচা কথা আছে ভেৰিফাই কৰক, আমাক জনাও। যদি কিবা ইনফৰমেশ্যন পায় পুলিচক জনাব লাগে, এডমিনিষ্ট্ৰেশ্যনক জনাব লাগে, আমি একশ্যন লওঁ। যি মানুহ হাতত ল'ব তাৰ বিৰুদ্ধে ঠোচ কাৰবাই হ'ব, বাট নিজৰ হাতত কোনোবা আইন ল'ব নালাগে। কালি সন্ধিয়াৰ পৰাই শান্তি দেখা গৈছে, কোনো ঘটনা নতুনকৈ ঘটা নাই। আমাৰ কণ্ট্ৰলত আছে, গোটেই এৰিয়াত আমি ডমিনেট কৰি আছোঁ। ইতিমধ্যে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে, ভয় আশংকা তেওঁলোকৰ আছে। যি আপোনাক কৈছোঁ যে যেনেকৈ উৰা বাতৰি লৈ মানুহ নিজে নিজে ওলাই আহিছে, তেওঁলোকক আমি সুৰক্ষা দিছোঁ। তেওঁলোকক আমি আহ্বান কৰিছোঁ যে নিজৰ নিজৰ বাসগৃহত যাওঁ, আমি তেওঁলোকক সুৰক্ষা দিম। মানে আশ্ৰয় শিবিৰৰ পৰা এতিয়া যাব পাৰে মানুহ। আমি ৰিকুৱেষ্ট কৰিছোঁ, চবকে জনাই আছোঁ, আৰু কনফিডেন্স বিল্ডিং হ'ব, নিজে নিজে যাবই। আমাৰ এটা ভাল পৰিস্থিতি আহিব লাগে, সেইকাৰণে চবকে আমিও ৰিকুৱেষ্ট কৰি আছোঁ তেওঁলোকক ডমিনেট কৰাৰ কাৰণে, ফ'ৰ্চ এৰিয়াত ফ'ৰ্চ ডমিনেট কৰাকৈ তেওঁলোকৰ কনফিডেন্সটো ঘূৰাই আনিব চেষ্টা কৰিছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ আৰ্মিক দেখিছোঁ চব ঠাইত আছে, তেওঁলোকে পূৰা ডমিনেট কৰি ফ্লেগ মাৰ্চ হ'ব নেকি আজি? চলি আছে, এইটো আমাৰ চলি আছে, এৰিয়া ডমিনেশ্যন। গাঁৱে ভূঞে শান্তি সভা হ'ব বুলি শুনা গৈছে। এইটো হৈ আছে। এইটো আমাৰ এডমিনিষ্ট্ৰেশ্যনক লৈ DC চাহাবে তেওঁ ফালে পৰা কৰি আছে। ইভেন গোটেই ষ্টেট গভৰ্ণমেণ্টৰ মেচিনাৰীটো ইউজ হৈ আছে। আচ্ছা, ঘটনাৰ লগত যিটো ঘটনা হৈ গৈছিল তাৰ লগত জড়িত বহুত ব্যক্তিকে আটক কৰা হৈছে। এতিয়ালৈকে সৰ্বমুঠ কিমান মানুহক আটক কৰা হৈছে? আমি যি ঘটনা হৈছিলে, মেইন ইনচিডেণ্ট যি হৈছিলে, যাক লৈ ইমান হ'ল, তাতে 19 মানুহ এৰেষ্ট হৈছে। এইখিনি 19 মানুহ কোৰ্টত আজি প্ৰেৰণ কৰা হ'ব। আৰু বাকী কালি ঘটনালৈ আমি 3টা মানুহ ডিটেইন হৈছিলে, আৰু মানুহ আমি আইডেণ্টিফাই কৰিছোঁ, তাৰ বিৰুদ্ধে একশ্যন হ'ব। মানে আইন হাতত তুলিলে জেলত যাব লাগিব। জনে আইন হাতত ল'ব, তাৰ বিৰুদ্ধে কাৰ্বাই হ'ব। ছাৰ, কোকৰাঝাৰত প্ৰায়ে এনেকৈ ঘটনা সংঘটিত হৈ আছে, আৰক্ষী ক'ৰবাত ব্যৰ্থ হৈছে নেকি? য'ত যেনেকৈ কিবা ইলিগেল হয়, তাতে আমি একশ্যন লৈ থাকোঁ। যদি কোনোবা দুষ্কৃতিকাৰী কিবা কৰাৰ কাৰণে চেষ্টা কৰে, তাৰ বিৰুদ্ধে আমি কাৰ্বাই কৰিম। থেংক ইউ।